আমি অসমীয়া নহওঁ দুখীয়া, মাহৰ মূৰত টকাকেইটা পাওঁ, চাকৰি নকৰিলেও কৰ্ম নকৰিলেও আঁচনিৰ নামত ধন খাওঁ। আমি অসমীয়া নহওঁ দুখীয়া, মাহৰ মূৰত আঁচনি পাওঁ, চৰকাৰী চাউলে আটা আৰু দালিয়ে এইবাৰ মিঠাতেলো দিব। আজিৰে পৰা কষ্ট নকৰিলেও আমাৰ যে খাবলৈ হ'ব। আমি অসমীয়া নহওঁ দুখীয়া, মাহৰ মূৰত টকাকেইটা পাওঁ। আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া আমি দুখীয়া নহয়, আমাৰ সম্পদ আছে। আমাৰ সম্পদ বিকি আমি খাব পাৰো। আমিতো দুখীয়া নহয়, হ'ব পাৰো। আমি একাংশ অসমীয়া বিকলাংগ হ'ব পাৰো, যি আমি আঁচনিৰ বাবে হাত মেলি ৰৈ থাকো, যি আমি চকু মুদি মুদি দুখ দেখিও আমি আঁচনিৰ লোভত সেই দুখকো আমি শুদ্ধ বুলি ৰাইজৰ মাজত প্ৰচাৰ কৰি আমি সেই আঁচনিৰ বাবে বাট চাওঁ। অসমীয়া হাইৰে, নতুন অসমীয়াৰ হাতত দেশখন যাব, আৰু পুৰণি অসমীয়াই আঁচনি মানে ভিক্ষা ভিক্ষা কৰি খাব। যি পৰিস্থিতিলৈ গৈ আছে মোৰ দেশ, আজি কথাবোৰ শ্ল' হৈছে মোৰ ক'বলৈ, মানে কি হৈছে, সদায়নো কিমান কম, একেখিনি কথা মানুহক কোৱাৰ কোনো কিবা নাথাকে। মই এতিয়া এটা কথা গম পালো যে কোনোবা মানুহ এটা ধৰ্মক লৈ যে ইমান হিংসা কৰি নিজৰ আমাৰ মানুহখিনিৰ যে লোকচান হৈ আছে, এই কথাটো কিন্তু আমাৰ মানুহখিনিয়ে বুজি পোৱা নাই। সকলোৱে বুজি পাইছো। আজি যিসকলে গৰু পালন কৰে, গৰু পালে, কাৰণ যি বস্তুটো খায় তাৰ হাতত পালিত নহয়, পলা মানুহখিনি আমাৰ হিন্দু মানুহেই হ'ব। মুছলমানে খুব কম গৰু পালে, কাৰণ মুছলমানৰ গৰু বিক্ৰী নহ'লেও প্ৰব্লেম নাই, ঘৰতে কাটি খাই পেলাব। কিন্তু আমাৰ হিন্দু মানুহখিনিয়ে যে কুৰবানীৰ কাৰণে গৰুখিনি পালিলে, অত টকা খৰচ কৰি যে গৰুখিনি এই সময়ত 2 টকা পাম বুলি ৰাখিলে, লোকচান তেওঁলোকৰ হ'ল। বৰ্তমান সময়ত গোপালক হিন্দুসকলৰ এনেকুৱা এটা অৱস্থা যেনে আমি লকডাউনত পাৰ কৰিছিলোঁ। লকডাউনত 3 কেজি 4 কেজি এটা ব্ৰইলাৰ মুৰ্গী মানুহে 100 টকাত দি দিছিল, যাৰ কোনো ওজনেই নাছিলে, গোটেই দি দিছিল, লৈ যাওক, এনেই পেলনি যোৱাতকৈ। ঠিক তেনেকৈ সেইসকলৰ এতিয়া এই গৰু ব্যৱসায়ীসকলৰ লকডাউন। যেতিয়া গৰু বেছি হৈ যাব, লাষ্টত ক'ব যে আমি গৰু বিক্ৰী কৰিব নোৱাৰা হ'লোঁ, চৰকাৰে কিবা এটা উপায় কৰি আমাৰ গৰুখিনি কামত খটাই দিয়ক। তেতিয়া সেই 40 টকাৰ বস্তুটো 100 টকাত যাব। যেনেকৈ 4 কেজি ব্ৰইলাৰটো 100 টকাত দিছিল, সেই 40 টকাৰ বস্তুটো 100 টকাত, মানে 40,000 টকাৰ বস্তুটো 10,000 টকাত, 40 টকাৰ বস্তুটো 10 টকাত, 100 টকাতহে আহিছে। তো তেনেকুৱা হিচাপত বিক্ৰী হ'ব, আৰু তেনেকুৱা হিচাপত বিক্ৰী হোৱাৰ লগে লগে মানে বস্তুটোৰ দামটো আমাৰ ইয়াত কমি গুচি যাব, আৰু কমি যোৱাৰ লগে লগে মানে বহিৰাজ্যলৈ ৰপ্তানি হোৱাৰ বস্তুটোত প্ৰফিটটো, মুনাফাটো বেছিকৈ পাব। গতিকে এতিয়া লাহে লাহে গৰুৰ দাম, যোৱাটো বছৰত বা তাৰ আগৰ বছৰত যিটো গৰু 20,000 টকা আছিল, এতিয়া 30-35,000 টকা হৈছে। গতিকে সিমান দামত কিনিলে সিফালে ব্যৱসায়ীৰ প্ৰফিটটো কম হয়। সেইকাৰণে আচলতে ইয়াত সেইটো বন্ধ কৰি, যাতে এভেইলেবল হৈ যাব, আৰু এভেইলেবল হৈ গ'লে বস্তুটোৰ দামটো কমি যাব, দামটো কমি গ'লে আমি ব্যৱসায়ত প্ৰফিট 2 টকা বেছিকৈ পাম। গতিকে নাখালেনো কি হ'ব? মুছলমানে গৰু খাবই লাগিব তেনেকুৱা বুলি কোনো কথা নাই। মুছলমানে গৰু নাখালে মুছলমানৰ হয়তো 2 টকা মানে সঞ্চয় হ'ব, টকা 2টা সঞ্চয় হ'ব। কাৰণ যি দামত যিটো বস্তু আগত কিনিছিল সেইটো দামতকৈ বহুত দুগুণ। গতিকে খোৱাটো বন্ধ কৰি দিলে সেই গৰু খোৱা পইচাটো বাচি যাব নহয়। কিন্তু আমাৰ একাংশ যি ব্যৱসায়ী, আজি চৰকাৰে 10,000 কৰি দিছে, কোনোবাই গৰু পোৱালি এটা কিনিছে, কোনোবাই কিবা এটা কিনিছে, তেনেকুৱা হিচাপত যদি একাংশ মানুহৰ কাৰণে বিপদজনক হয় কিছুমান আঁচনি বা কিছুমান বা আইন, সেইটো কিন্তু বেয়া লাগে। কাৰণ নিজৰ এটা জাতিৰ মাজতে কিন্তু দুভাগ কৰি এটা জাতিৰ একাংশক দুখ দিবলৈ গৈ সেই আৰু একাংশক সুখ দিবলৈ গৈছো বুলি ভাবি সেই একাংশৰ যে দুখ হৈছে, এই কথাখিনি কিন্তু ভবাটো উচিত। হিন্দুৰ সুৰক্ষা নাই বুলি কৈ এই হিন্দুৰ নামত থকা চৰকাৰখনে এনেকুৱাবিলাক কাণ্ড কৰি থকাটো কিন্তু ভুল হৈছে। কিয়নো আপোনালোকে হিন্দু চৰকাৰ হয়, তো আপোনালোক থকাৰ অৱস্থাত হিন্দু কেনেকৈ অসুৰক্ষিত হ'ব? কিহৰ কাৰণে এইখিনি হৈ আছে? আজি গো মাতা ঠিকেই আছে মাতা, কিন্তু আজি গাড়ীখন লৈ পেলাই যে ওলাই যাওঁ, মাতাই ৰাস্তাত গোটেই অথালি পথালি কৰে, কোনোবাই গৈ মাতাক বচাবলৈ গৈ ক'ৰবাত গৈ খুন্দা মাৰি দিবলগীয়া হয়।
গতিকে আজি আমাৰ নিজৰ জন্মদাতা মা যিসকল আছে তেওঁলোকক সন্মান কৰক, তেওঁলোকক মৰম কৰক। আপুনি গো মাতাক মৰম নকৰিলেও হ'ব,